ফাৰ্ষ্ট হ'ব গাড়ী নিউ কাৰ তো হোপ সো গাড়ী এখন নতুন লোৱা অলপমান প্লেন আছে ও মিনাল দা চাব আহিছিলোঁ ক্ৰেতা যিটো নতুন মডেল আহিছে ফেচলিফ্ট তো এইফালে পাই চাব জাষ্ট ফিল ইট আৰু এইফালে আমি গৈ আছো শিঙিমাৰী সভাত সম্মানীয় সুশান কাকতি গোলাপ গামোচা ফুলনিকা খাতনিয়ারে Hello everyone, this is your boy Shashank and welcome back to my YouTube channel. তো এইফালে ফাইনালি আহি পাই গৈছোঁ ঘৰৰ বেকগ্ৰাউণ্ডটো কৰ আৰু এইফালে মোৰ ৰুম পূৰা খালী হৈ আছে কাপোৰ তো ইয়াতে কিবা কিবি বনোৱা সেই এটা চলি আছে তো আৰু এতিয়া গৈ আছে লগৰ এজন আহি আছে লগৰজনৰ গৈ আছোঁ সেইদিনা টাটা নেক্সনখনৰ যদিও মই চাই আহিছিলোঁ ভালকৈ টেষ্ট ৰাইড কৰা নহ'ল তো আজি গৈ আছোঁ টেষ্ট ৰাইড ল'ব তো লগৰ এজনে টাটা ডিলাৰত কাম কৰে তো তাৰ লগত এতিয়া গৈ আছোঁ পাঁচলাহী আৰু এইফালে আহি পাই গ'লোঁ পাঠশালা ডিলাৰ মানে টাটাত ডিলাৰ আৰু এইফালে মোৰ হাতত আজি আছে টাটা 5 আৰু এইফালে নেক্সনৰ যিটো ফেচ লিপিছে কি ধুনীয়া লাগিছে গাড়ীখন তো এইখন গাড়ীয়ে চাম কিন্তু হোৱাইট কালাৰ নহয় ৰেড কালাৰৰ গাড়ীখন চাম তো এইটো জাষ্ট এনে ৰাস্তাত আহি থাকোঁতে দেখা পালোঁ কি মজা এটা লুক দিছে আৰু পিছৰ যিটো বেকলাইট দেখাই আছোঁ গাড়ীখন চাব পিছৰ বেকলাইটটো পূৰা একদম যিটো কানেক্টিভ টেইল লাইট বুলি কয় কি চেক্সি লাগিছে আৰু এইফালে মই পাই গ'লোঁ গাড়ীখনৰ ভিতৰত মানে টাটা নেক্সনৰ ভিতৰত কিন্তু এইটো নহয় এইখন হৈছে বেলেগ নেক্সন তো আৰু এইখনৰ কালাৰটো হৈছে আপোনাক দেখাই আছোঁ আগফালৰ পৰা এইফালে গাড়ীখন ৰেড তো এইখন এজন মানুহৰ আছিলে ইহঁতে যিটো টাটাত দিলে ইহঁতে এৰেঞ্জ কৰি দিছে তো চলাই এটা কমফৰ্টেবল ফিল হয় বাৰু আৰু এইফালে ৰেড কালাৰটো কিছু ভাল লাগে আৰু মানে কনফিউজিং হোৱাইট ৰেড কাৰণ এইখন গাড়ীৰ ব্লেক কালাৰ এভেইলেবল নহয় গ্ৰে কালাৰ এটা পায় তো ৰেডটো কিছু ভাল লাগে ফ্ৰণ্ট লুকটো মাই গড আই এম চিৰিয়াছলি ভাই ফিদা বুলি কৈছোঁ আৰু এইফালে আমাৰ ছানৰুফখন কিন্তু গুচি আহে এক দিক লগে এই দিক আৰু এইটো হৈছে পিয়'ৰ এছ মডেল মই ভাবি আছোঁ মই যিটো ল'ম বুলি ভাবিছিলোঁ ক্ৰিয়েটিভ প্লাছ এছ সেইটো চাব আহিছিলোঁ কিন্তু এইটো যিটো আপুনি এল'ই দেখিছিলোঁ এল'ই নাথাকে ইয়াতে ৰিম থাকে আৰু যোৱাকালি সেইফালে গাড়ীখন চাই পেলাই আহি পাইছিলোঁ ঘৰত সেইটো এটা অপশ্যনত ৰাখিছোঁ কাৰণ এইবাৰ গাড়ীখন যদিও ইমান এগ্ৰেছিভ নহয় নেক্সনখন এইখনৰ তুলনাত তো হ'লেও ফিচাৰ্ছ বহুত ভৰকৈ দিয়া আছে ছানৰুফ আৰু ল'লে ছানৰুফ চকাই ল'ম এইবাৰ কাৰণ এটা পাহাৰত যাম ন গাড়ী এখন নতুন লৈ ডাইৰেক্ট ফাৰ্ষ্ট ট্ৰিপে হ'ব পাহাৰ আৰু এইফালে ৰাতিপুৱা উঠিয়ে দেখা পাইছোঁ এইটো চকা ফ্লেট হৈ আছে তো আৰু এতিয়া জেমছৰ লগত গৈ আছোঁ আৰু এটা জেগাত আৰু এখন বেলেগ অপশ্যন চাব গৈ আছোঁ সেইটো জেমছৰ চইচ বাৰু জেমছ মিনালডহঁতে কৈ আছে তো সেইখন গাড়ী চাই আছোঁ কি গাড়ী ওলাই গৈ পেলাই কৈ আছে আপোনালোকক তো এতিয়া একেবাৰে জেমছে ৰেডি মোটামুটি ৰেডি হৈছে মই ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ পেলাই মই ইয়াৰ পৰা ওলাই যাওঁ আৰু এইফালে আমাৰ লুচি মানুহ বেমাৰ অলপমান আইটোৰ গোসানীৰ ভাল হ'ব দে তো চলো লেটছ গো আৰু এইফালে মই আহি পেলাই জেমছক লগ পাই গ'লোঁ আৰু এতিয়া আমি দুটা একেলগে গৈ আছোঁ ফাৰ্ষ্ট হ'ব গাড়ী নিউ কাৰ তো হোপ সো গাড়ী এখন নতুন লোৱা অলপমান প্লেন আছে কাৰণ পেগাছুছকো চেল কৰি আছোঁ এল্ট'খনো চেল কৰি আছোঁ নতুন কিবা এখন আহিব আৰু কি আহে চাওঁ তো এতিয়া যাওঁ ফাৰ্ষ্ট গাড়ীখন ৱাছ কৰি লওঁ তাৰপিছত মিনালদাও চাগে যাব চাওঁ মিনালদা কম কৰি আছে যদি পায় তো মিনালদাও আমাৰ লগত যাব চলো এইফালে আমি দুটা আহি আছোঁ মিনালদা কথা এইফালে আগত আমাৰ মিনালদা বুলি কয় বহুত কষ্টৰ ফলত মিনালদাক ফোনত পাইছোঁ নহ'লে বা আমি অকলে যাব লাগিল হয় ও মিনালদা আইফোন না তোমাৰ গমে নাপাইছোঁ ফোন কৰিলি কি কেছ
ফোন কৰিছিল তোমাৰ গমেই নাপাওঁ এই নথা এটা কাম কৰা মই হয় জিমত আৰু ইফালে আমি আহি পাইছো ইফালে হুণ্ডাই আৰু ইফালে ভিতৰলৈকে গৈ লওঁ আৰু ইফালে আহি এখন গাড়ী তাতে চকু পৰিছে আহি চাব আহিছিলোঁ ক্ৰেতা যিটো নতুন মডেল আহিছে ফেচলিফ্ট তো এইফালে ভাই চাওক ভাৰনাখন চাওক ভাই কি মজা বনাইছে চণ্ডীগড় থাকোঁতে দেখিছিলোঁ এইখন ক্ৰেটা নিউ ফেচলিফ্ট মডেলটো Oh my god. আৰু এইফালে ক্ৰেটাৰ ইণ্টেৰিয়ৰটো চাওক কি মজা বনাইছে ভাই আৰু এইফালে পেনোৰামিক সানৰুফ Oh my god মিতা সব ডিজিটেল ইয়াৰ পৰা গোটেই কন্টিনিউ মই মিটাৰটো চাওক একবাৰ দেখছো মই হোম কেনকে আহে আচ্ছা ওকে ফুল ডিজিটেল এইখন সানৰুফ Just feel it. এগুলা হে গাড়ী Just feel it, bro. কিন্তু এখন আমাৰ ইণ্ডিয়াৰ কাৰণে এই নহয় দেচোন আমাৰ ইণ্ডিয়াৰ মুভ 360 কেমেৰা ও মাই গড ও মাই গড আৰু ইফালে আমি হুণ্ডাইৰ পৰা ওলাই এতিয়া গৈ আছো মহিন্দ্ৰা তো মহিন্দ্ৰা খাই ল'ব মিনালদা মিনালদাৰ এবাৰ টেষ্ট ৰাইড ল'ব গৈ আছো বলেৰো আৰু ইফালে আহি পাই গ'লো আমি মহেন্দ্ৰা কি আৰু ইফালে গাড়ী ওলাই আছে টেষ্ট ৰাইডৰ আৰু ইফালে গাড়ীখনত পাৱাৰ আছে কিন্তু বহুত আউটডেটেড হয় বহুত বেছি আউটডেটেড একো এটা ফিচাৰ্ছ ভাল নাই আৰু ইফালে গাড়ী চাই আহি পাইছিলোঁ ঘৰ আৰু জেমছ হ'ব হৈছিলে তো জেমছ গ'ল এতিয়া আৰু এইফালে লগত যে ৰাতিপুৱা কৈছিলোঁ যে চকা একদম খতম হৈ আছে তো এতিয়া মেকানিক আনিছোঁ এইটো ঠিক কৰিব এইটো আৰু ইফালে আমি গৈ আছো কাপল মই এতিয়া সিংগল আছো মই বিয়া পাতিম এই তুমি বিয়া পা নৰা মই কাপল ব্লগ বনাম এহে रहा नहीं जाता तड़प ही ऐसी है ना আৰু ইফালে আমি গৈ আছো শিঙিমাৰি সভাত মোৰ লগত ইফালে জেমছ আৰু ইফালে মিনালদা মিনালদা আমি গৈছো আমাক মাতিছে তাতে সভা আছে তো তাত গৈ কিনে আমি উপস্থিত হ'ম তাৰ পিছত বাকীখিনি আপোনালোকে চাই থাকক কি হয় আমিও গম নাপাওঁ ষ্টেজত উঠিব লাগে নে কি হয় গোটেইখিনি ষ্টেজত উঠলি ৰাতিলৈকে মোৰ তাতে আহিব ডিএম আই লাভ ইউ আই লাইক ইউ তাৰে এটা পছন্দ আৰু ষ্টেজত উঠা অভ্যাস একদম কমে গায়ক গম পালা নাই হা গায়ক গান গাওঁতে দে মই চিলাকি যাব নি পাঞ্জাবী দে গাওঁত এটা এনে জাষ্ট নাই নাই ইভেন প্লেছৰ কে বিনা জেমছ মুট্টা भी नहीं তো চলো এতিয়া যাওঁ গৈ পেলাই চাওঁ কি হয় আমার প্রিয়তমা যুগপাল সম্মানীয় সুশান কাকতি বহু বছৰ অতিবাহিত কৰিলে কিন্তু এনেকৈ আমাৰ ইউটিউবত চোৱাৰ সুযোগ এতিয়ালৈকে আমাৰ মিলা নাছিলে শ্ৰী বিষ্ণুসভা উদযাপন সমিতিৰ তৰফৰ পৰা আমাৰ অসমীয়াৰ স্বাভিমান অতি মৰমৰ গোলাপ গামোচা আমাৰ মাজত উপস্থিত আছে সন্মানীয় সুশান কাকতিদেৱ আমি তেখেতক এখন ফুলাম গামোচাৰে সম্বোধনা জনাবলৈ ওলাইছোঁ আৰু তেখেতক সম্বোধনা জনাব চয়নিকা খাটনিয়াৰে বহুত ধন্যবাদ আৰু অলপ ভিডিঅ' বনাইছোঁ আপোনালোকে ইউটিউবত দেখা পাব বাকী বহুত বেছি ভাল লাগিল সেইখিনি মোৰ ফালৰ পৰা আৰু এইফালে তাৰ পৰা ওলাই আহি ভাত চালা পালো ইফালে
জেমছে কৰিব শ্বপিং বানাৰস গৈ আছে জেম ইফালে আহি পাই গ'লো ঘৰ বহুত বেছি ভাগৰে গ'লো আহি ফ্ৰেছ হৈ গ'লো শ্বপিং কিবা কিবি আছে জেমছে গোটেইখিনি কৰা হৈ গ'ল আৰু যেতিয়ালৈকে মোৰ ব্লগটো আহি পাই চাগে জেমছে বানাৰসলৈকে ওলাই গৈছে তো এতিয়া আৰু ব্লগটো বেছি দীঘলীয়া নকৰোঁ তো যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকৰ মোৰ চেনেলত নতুনকৈ হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম নতুন ভিডিঅ'ত নতুন বাই বাই